আহি আমাৰ ফেমিলি মানে আমাৰ নিয়াজুল দাক লগ পালো। সো কি খবৰ ভালনে? মোৰ খবৰ ভাল, তোমাৰ কোৱা? মোৰ ভালে। আৰু খুব ভাল লাগিছে কাৰণ তুমি ইমান দূৰৰ পৰা আহিছা আৰু তুমি মই এটা কথা কৈ দিওঁ, যোনে চাই আছে আমাৰ চাবিকুৰ ভাইৰ ভিডিঅ' চেনেলটোত, বেচাৰা বহুত কষ্ট কৰি আছে। তাৰ লগত তাৰ গোটেই ফেমিলি, হোল ফেমিলি, ফাদাৰ মাদাৰ বহুত ছাপোৰ্ট কৰি আছে তাক। আপোনালোকে কৰক আৰু আগুৱাই নিয়ক, মই তাকে কামনা কৰিছো। আৰু আই হোপ আপোনালোকে তাৰ ভিডিঅ'টো ভাল পাব, খুবেই ভাল পাব। বহুত কষ্টকে ভিডিঅ' বনাই আছে। আজি চাওক, গুৱাহাটীত আহিছে, গুৱাহাটীত আহি বহুত জগাত গৈছে ভিডিঅ' বনাবলৈ। তো বহুত কষ্ট হাৰ্ড ৱৰ্কিং কৰি আছে, হাৰ্ড ৱৰ্কিং বয়। চ' আপোনালোকে ছাপোৰ্ট কৰক, আগুৱাই লৈ যাওক। আৰু আগুৱাই লৈ গ'লে আপোনালোকে যদি আগুৱাই লৈ যায়, তেতিয়াহে আপোনালোকে ভাল ভাল সুন্দৰ সুন্দৰ জগা, সুন্দৰ সুন্দৰ ব্লগ চাবলৈ পাব। আৰু চাবলৈ কোৱা। আৰু দাদা শ্বিলং গৈছিল কেইদিনমান আগতে, শ্বিলং গৈ কেনেকুৱা লাগিছে? অনুভৱ খুব ঠিকে আছে, বহুত ভাল লাগিছে। আৰু যাবা কেতিয়াবা সময় পালে, যাম, সময় পালে যাবা। আৰু খুবেই ভাল জগা হয়। আৰু তাত গ'লে মানে কিবা এটা ফিলিংছ পোৱা যায়, মানে যিটো নেচাৰেল এটা হাৱা আছে আমাৰ। যেনেকা ধৰি লোৱা তাত মানে বেমাৰ আজাৰো কম হয় শ্বিলং গ'লে। যেনেকা গুৱাহাটীত চোৱা, গুৱাহাটীত বহুত গৰম হয়, কিন্তু তাত মানে বহুত ঠাণ্ডা, এটা ভাল এটা ৱাইন নেচাৰ বুলি ক'ব পাৰি। তাত বহুত ভাল, মানে তাত মানুহৰ বেমাৰ আজাৰটো কম হয়। তাত পুৰা পিয়ৰ নেচাৰেল হাৱা পোৱা যায়। চ' মজা লাগিছে। চ' ময়ো যাম কথাটো শুনি, আৰু ব্লগ কেইটা চাই আছিলো, আৰু বহুত ধুনীয়া ধুনীয়া ঠাই মানে শ্বিলঙত আছে। চ' কেতিয়াবা যাম সেইটো কথা পিছত। কিন্তু আজি গুৱাহাটীত আহিছো, বহুত ভাল লাগিল দাদাক লগ পাই। চ' এনেকে লগ পাই থাকিম। আৰু আমাৰ বজাৰত কেতিয়াবা যাব, নিশ্চয় নিশ্চয় নিশ্চয়। চ' ইনভাইট দিয়া হ'ল, চ' যাব কেতিয়াবা। চ' আকৌ লগ পাম। আৰু চেনেলটোৰ নাম কি আছিল? নিয়াজুল ব্লগ। নিয়াজুল ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট। চ' নিয়াজুল ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আই বটনত আছে, আপোনালোকে কৰি ল'ব। আৰু চ' ভাল লাগিল। আৰু এতিয়া ৰুমত আছো, আৰু ৰেষ্ট লৈ আৰু দেখাইছো আপোনালোকক, চাই থাকক। আমাৰ চেনেলৰ বিষয়ে কিবা কৈ দিয়ক। তো চাবিকৰ ব্লগছ যোনটো চেনেল আছে ন, চাবিকৰ ব্লগছ যোনটো চেনেল আছে, চ' এটা কথা কৈ দিওঁ, মই 3 বছৰ কাম কৰি ইউটিউবত বহুত কষ্ট কৰিলোঁ, কিন্তু মই ছাকচেছ পোৱা নাই। বিকজ মোৰ নিজৰ ভুলৰ কাৰণে, ৰাইট? কিন্তু সেইটো ভুল তুমি নকৰিবা। কিয়নো যদি ইউটিউবত লাগি আছা, তুমি অন ফ'কাছ ইউটিউবতে কৰা। আৰু টাইমটো মেইনলি টাইম দিয়া ইউটিউবত ভালকে, কণ্টিনিউ 1 বছৰ হওক, 2 বছৰ হওক, ইউটিউবত দিয়া ধুনীয়াকে। চাবা, ইউ উইল বি ছাকচেছ ইন ইয়ৰ লাইফ। ইউটিউবৰ ক্ষেত্ৰত মই কৈছোঁ। চ' ইউটিউব কৰি পেলাই আজি যদি ধৰি লোৱা তুমি ইউটিউব কৰিছা, কালি বেলেগ এটা কাম কৰিছা, বা এৰি দিলা, এসপ্তাহ কৰি 2 মাহ কৰা নাই, 3 মাহ কৰিছা, তেনেকে নকৰিবা। যদি কৰি আছা, ভালকে অন ফ'কাছ দি তুমি ইউটিউবত কাম কৰা, চাবা তুমি 100% তুমি আগুৱাই যাবগৈ। মানে বহুত আগুৱাই যাব পাৰিবা। অসমৰ মানুহে তোমাক আঁকোৱালি ল'ব সোনকালে। মই তাকেই তোমাক সেইটোৱে কৈছোঁ। আৰু বহুতে কৈ থাকে যে পঢ়াৰ লগতে ইউটিউব চলোৱাটো ইমান ভাল নহয়, কি ক'ব আপুনি? পঢ়াৰ লগত চোৱা, তোমাৰ নিজৰ লগত, মোৰ নিজৰ লগত কথা। কাৰণ মই যদি মোৰ এটা মানুহৰ জীৱনত সদায় টাইম টেবুলটো সদায় ভালকে ফ'কাছলি বনাই ৰাখিব লাগে। ইমান সময় আছে আমাৰ হাতত, 24 ঘণ্টা আছে। আমি কিমান ঘণ্টা শুব লাগিব, আমি কিমান ঘণ্টা কাম কৰিব লাগিব, কিমান ঘণ্টা খাব লাগিব, কিমান ঘণ্টা আমি স্কুলত যাব লাগিব, কিমান ঘণ্টা পঢ়িব লাগিব। তুমি যদি তোমাৰ টাইম টেবুল ৰুটিন এটা তুমি নিজে যদি বনাই ৰাখা ন, তোমাৰ হাতত এভৰিথিং ইজ ইজি। লাইফত চব সহজভাৱে তুমি কাম কৰিব পাৰিবা। আৰু যোনে এনেকা থিংকিং কৰে, যোনে এনেকা ভাবে, সি কেতিয়াও লাইফত একো কৰিব নোৱাৰে। বিকজ তাৰ হাতত টাইম টেবুলে নাই। একো টাইমটো কেনেকৈ মেইনটেইন কৰিব, এইবিলাক নাই তাৰ তাত। চ' সেইটো কাৰণে চ' থেংক ইউ দাদা। চ' এইটো বহুতে বুজি নাপায়, চ' তাৰ কাৰণে আজি আপোনালোকৰ পৰা মানে কৈ দিলোঁ। চ' সেয়া, আৰু আপোনালোকে টাইমটো যে এনেই নষ্ট নকৰিব, যিকোনো এটা কামত লগাই দিয়ক। চ' ছেকেণ্ড অপশ্যনটো মানে জীৱনত মানে ৰাখি থওক। দিয়ক। এতিয়া আপোনালোকক একেবাৰে ওপৰৰ পৰা ভিউটো দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পৰা আপোনালোকে গান্ধী মণ্ডপ চাব পাৰে। ত' কি ক'ব আৰু? বহুত ভাল লাগিছে তুমি আহিছা, বহুত ভাল লাগিছে তুমি ইমান ধুনীয়াকৈ আগুৱাই গৈ আছা। তোমাৰ কষ্ট কৰি আছা, আগুৱাই গৈ আছা। চ' তুমি ইমান দূৰৰ পৰা আজি আহিছা, মোৰ লগত হওক, ইয়াত গুৱাহাটী এক্সপ্ল'ৰ কৰিব আহিছা। চ' আই হোপ তুমি আৰু আগুৱাই যোৱা, মই তোমাৰ কাৰণে দোৱা কৰি আছোঁ। আৰু সকলোকে কওঁ যাতে মোৰ এটা চেনেলো আছে, নিয়াজুল ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট। আৰু চাবিকুৰ বহুত হাৰ্ড ৱৰ্কিং বয়, মই বাৰে বাৰে কৈ আছোঁ কথাটো। বহুত মেহনত কৰিছে, মেহনত কৰি আজি এইটো ষ্টেজ পাইছে। চ' মেহনতৰ আগত একো নাই। মেহনত কৰিলে চাবিকুৰ ন, ফলটো পাব এইটো, হয়নে? নিশ্চয়। তো সেইটোৱে ক'লো, চাবিকুৰ আহিছে, গুৱাহাটী এক্সপ্ল'ৰ কৰাই আছোঁ। মই অলপ গুৱাহাটীটো দেখুৱাই চাবিকুৰক। এতিয়া গান্ধী মণ্ডপৰ ইয়াত আছোঁ। কেনেকৈ লাগিছে তোমাৰ গুৱাহাটীতে? এইটো কোৱা, জোচটো কেনেকুৱা হৈছে? হাউ ইজ দ্য জোচ? একেবাৰে ফালি মজা ফালি দিছোঁ এইবাৰ। চ' গুৱাহাটীত আহি জোচটো যে তামাম। আৰু মেইনলি যিকেইটা টাৰ্গেট আছিল, চ' নেক্সট বাৰ যেতিয়া আহিম এবাৰ ফালি দিম। মানে মোৰ মজা মজা। চ' এইবাৰ নকওঁ। চ' বহুত ভাল লাগিল গুৱাহাটী আহি। চ' এইফালে আপোনালোকে চাব পাৰে গান্ধী মণ্ডপৰ চ' ফ্লেগটো, ইণ্ডিয়ান ফ্লেগ চাব পাৰে, কি বহুত ডাঙৰ হয়। চাওক, গান্ধী মণ্ডপটো তোমাৰ
15 আগষ্টৰ মানে 15 আগষ্টৰ পিছতে ফ্লেগটো লগোৱা হয় 15 আগষ্টৰ পিছত মানে ফ্লেগটো যেতিয়া লগাই ন তেতিয়া আৰু ইয়াৰ পিছত আৰু নুখুলে আৰু ডাইৰেক্ট জানুৱাৰীত 26 জানুৱাৰীত খুলিব খুলি পেলাই আকৌ নতুনকৈ লগাব মানে তেনেকুৱা মজা চ' আপোনালোকে কেমেৰাত কেনেকুৱাকৈ পাইছে গম নাপাওঁ কিন্তু বহুত ডাঙৰ হয় চ' এৰিয়াটোত আমাৰ ভাল কিন্তু গুৱাহাটীত এটাই মেইন প্ৰব্লেম গৰম বেছি হয় বহুত গৰম থাকে এতিয়া এডজাষ্ট কৰি থাকোঁ আৰু গৰমটো বহুত এতিয়া উপায় নাই আৰু থাকিব লাগিব নিজৰ কৰ্ম কৰি আছোঁ হয় চ' ব্লগছ কেইটা চাব মানে শ্বিলং তামাম ফুৰিছে চ' নিয়াজুল ব্লগছ ইন এণ্টাৰটেইনমেণ্ট ত' গাইজ চাবিকৰৰ যিমান ফ্ৰেণ্ডছে চাই আছে ন আপোনালোকে চাব আমাৰ নিয়াজুল ব্লগছ ইন এণ্টাৰটেইনমেণ্ট আমি বহুত ধুনীয়াকৈ ভিডিঅ' বনাব চেষ্টা কৰিছোঁ চাবিকৰৰ ফ্ৰেণ্ডছক কৈছে অনলি কাৰণ আপোনালোক বহুত হাৰ্টবিট হয় আপোনালোক বহুত মৰমীয়াল হয় আৰু বহুত মৰমৰ হয় চ' আপোনালোক এটা আশা কৰিছোঁ আপোনাৰ চাবিকৰৰ ফ্ৰেণ্ডছসকলক কৈছোঁ মই আপোনালোকে মোৰ চেনেলত গৈ পেলাই এবাৰ এণ্ট্ৰি মাৰিব খুবেই ভাল পাব আপোনালোকে খুব ভাল পাব ভিডিঅ' নিশ্চয় সকলোৱে চাব নিয়াজুল ব্লগছ এণ্টাৰটেইনমেণ্ট চাব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে বহুত বেছি মৰম দিয়ক আৰু অতি সোনকালে কিবা এটা ভাল খবৰ আহিব চাবিকৰ আহিছা তুমি ইমান দূৰৰ পৰা আহিছা আজি গুৱাহাটীত খুব ভাল লাগিছে বহুত ভাল লাগিছে আৰু তুমি কাম কৰি যোৱা তেনেকুৱা মই আশা কৰোঁ আৰু আমাকো ছাপোৰ্ট কৰি যাবা আমি তোমাতকৈ বহুত সৰু ইউটিউবাৰ এটা একো নহয় আমাকো ছাপোৰ্ট কৰি যাবা যাতে আমি অলপ আগুৱাই যাব পাৰোঁ তো ঠিক আছে আৰু অলপ কিবা কিবি তোমাৰ ফ্ৰেণ্ডছক আজি ভাল ভাল বস্তু দেখুওৱা গুৱাহাটীত এতিয়া ক'ত যাওঁ ভাবি আছোঁ চাই থাকক আপোনালোকে অকল ভিডিঅ' মজা আৰু বিয়া ৰ'দ মানে ইয়াতে আৰু এতিয়া আমি মানে গুৱাহাটীত থাকি মানে আমাৰ হাঁচিফাই মানে ব্লগাৰ্ছক ভিডিঅ' কল কৰি চাম চ' চাই আছোঁ হাই দাদা কি খবৰ আৰু ইয়াতে হাঁচিদা আছে আপোনালোকে চাব পাৰে হাঁচিফাই ব্লগছ বাহ চালিয়া কি খবৰ ভালনে অঁ মজা অঁ গুৱাহাটী আহিলোঁ গুৱাহাটী মজা আৰু নিউ হয় গম পাইছোঁ আৰু নিউ ব্লগটো কেতিয়া আহিব হেল্ল' নিউ ব্লগটো কেতিয়া আহিব চ' আজি আপোনালোকক প্ৰেক্টিকেলি এনেকুৱা এজন ছিংগাৰৰ লগত পৰিচয় কৰি আছোঁ মানে ছিংগাৰ ব্লগাৰ এনে আপুনি জব কৰে ন চ' কি ক'ম আৰু আল্টিমেট মানুহ চ' সকলো মানে মেইনটেইনিং কৰি আছে সময়ৰ লগতে চ' বহুত মই নিউজত পাইছিলোঁ অলৰেডি আৰু ভাইৰেল হয় নিয়াজুল দা চ' অলপ গানটো শুনিবলৈ চেষ্টা কৰিম চ' দাদা অলপ কৈ দিলে ভাল হ'ব গানটো ঠিক আছে মই গান এটা তোমাক শুনাই দিওঁ কাৰণ তোমাৰ ফ্ৰেণ্ডছৰ কাৰণে এইখিনি গান গোৱা মোৰ কৰ্তব্য হয় তোমাৰ ফ্ৰেণ্ডছক এণ্টাৰটেইনমেণ্ট কৰা সদায় তুমি তোমাৰ ফ্ৰেণ্ডছক এণ্টাৰটেইনমেণ্ট কৰি আছা চ' মই এটা গান শুনাই দিওঁ হিন্দী অসমীয়া কি গান শুনিবা অসমীয়া নেকি নন কপিয়া ওকে মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচাটো পাল নামি অহা মনৰে ৰৈ মোৰ দেহত প্ৰতি পুৱাই ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব বুলি ভাবোঁ থেংক ইউ ছ' মাছ মজা লাগিল চ' আৰু আপোনালোকে যদি গানটো ভাল পালে তেনেহ'লে আপোনালোকে দাদা চেনেলত চাব চ' বহুত ভাল ভিডিঅ' বনাই আপোনালোকে চাব আৰু ছাপোৰ্ট কৰিব দিয়ক চ' আকৌ এই মস্ত গেলা গৰমত মানে এটা থাম্বনেইলৰ ফটো ল'ব আহিছোঁ একেবাৰে ওপৰত দেখাই আছোঁ আপোনালোকক কৰি আছে এতিয়া আমি হেৰি অলপ মিঠা বনাম আৰু কালি মোৰ বাৰ্থডে হিচাপে পাৰ্টি এটা খুৱাই দিওঁ চাবিকৰে কালি তাৰ বাৰ্থডে হয় তো আজি বাৰ্থডে পাৰ্টিটো এডভান্স দি দিছে মোৰ মিঠা কৰাই আছে চাবিকৰ যাতে হাজাৰৰ চান্স দিয়ে তাকে কামনা কৰিছোঁ আৰু বহুত ভাল লাগিছে তুমি আগুৱাই যোৱা ইউটিউবৰ ক্ষেত্ৰত আৰু আগুৱাই গৈ থাকা তাকে কামনা কৰিছোঁ ভগৱান ঈশ্বৰে যাতে তোমাক আগুৱাই লৈ যায় মই তাকে কামনা কৰিছোঁ বেষ্ট অফ লাক আৰু খালোঁ আৰু হয় পাৰ্টিটো দি দিলোঁ মজা বাৰ্থডে পাৰ্টি হয় গাইজ থেংক ইউ অ'কে থেংক ইউ খাই লওঁ দিয়ক পিছতে লগ পাই আছোঁ আপোনালোকক
বন্ধুসকল ইয়া হৈছে কলাক্ষেত্ৰৰ আগফালৰ পৰা দৃশ্যটো কিন্তু বন্ধুসকল মই ভিতৰত যোৱা নাই কাৰণ আছে কাৰণটো হৈছে যে ইয়াতে কেমেৰা লৈ যোৱাটো 500 কিন্তু ইয়াতে ওচৰত ATM নাই তাৰ কাৰণে টকাটো ওলাব পৰা নাই চ' তাৰ কাৰণে যোৱা নাই চ' আৰু কেতিয়াও নাযায় মই কলাক্ষেত্ৰত কিয়নো বন্ধুসকল ইমান টকা দি কোনে যাব 500 টকা লাগে নেযাওঁ দিয়ক